So guys, পূজা বুলি মানে বহুত পইচা খৰচ হ'ল সেইটো কাৰণে মই কওঁ লভ ইজ বিউটিফুল মনি ইজ পাৱাৰফুল সো পইচা মেইন পইচা নহলে আজিৰ যুগত একোৱে নাই মানুহে কয় পইচা সকলো নহয় বুলি Hello everyone, মই জুবিয়া মুৰে কনমানি ইউটিউব চেনেল জুবিস ব্লগ এণ্ড ফেচবুক পেজ জুবিয়া চেনেল আপোনালোক সকলোকে স্বাগতম জনাইছো তো কালি আপোনালোকক দেখাইছো বৰগুৱা পূজা তো আজি পাহে পূজা কালি দেৱী বহাইছিলে তো এতিয়া আহিলো মই ইন্টেলিজেন্ট বিউৰো কাইলৈ এক্সাম আছে এডমিট উলিয়াবলৈ কালি দোকান বন্ধ আছিলে মানে আজি এডমিট উলিয়ালো কাইলৈ ৰাতিপুৱা 7 বজাৰ ৰিপৰ্টিং টাইম আছে ৰিটাৰ্ণ দিব যাব লাগিব এতিয়া আপোনালোকক বৰগুৱা পূজা অলপ দেখুৱাম আৰু ডিব্ৰুগড় যাম বলক তেতিয়াহ'লে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ তো গাইজ দেখিছে এইটো বৰগুৱা পূজা মণ্ডপ সাৰ্বজনীন শ্ৰী দুৰ্গা পূজা বৰগুৱা দেখাই দেই মণ্ডপখন দেখাই দিয়া হ'লে মানুহ ভিৰ লাগিছে পুৰা আমি এতিয়া ইয়াত আমি ৰখি চাই থাকোঁ পূজা তাইক ডিব্ৰুগড় যাম ডিব্ৰুগড় পূজা দেখুৱাম আপোনালোকক ধৰিলে পুৰা জেলেপি বিকি আছে গোটেই ধূলিয়ে পৰে এইখিনি ৰাস্তাৰ পৰা গাড়ী যোৱা উৰি গৈছে কাইলৈ বগীবিল যাম খালি এখন দেখিছে পূজা খালি মানুহ লগাইছে জুবিন গাঁও সেই ওলাইছে শ্ৰদ্ধাঞ্জলি জনাইছে জুবিন গাঁৱৰ ফটো দেখি ৰ'বা যেতিয়া আমি আহি ডিব্ৰুগড় আমোলাপতি পাই গ'লোহি ইয়াত মানে বাৰুককৈ ভিৰ লাগিছে মানে আজি পূজা হয় ন কালি পূজা দেৱী বহাইছিলে সেইটো কাৰণে ভিৰ লগা নাছিলে ইমান আজি বাৰুককৈ ভিৰ লাগিছে আপোনালোকক দেখুৱাই দিছোঁ পিছফালত ইয়াত দেখিছে আজি পুৰা ভিৰ মাৰিছে ধৰক আমোলাপতি আমি কালি যোৱা পূজা মণ্ডপখনলৈ নাযাওঁ আজি বেলেগত যাম আজি হেম বজাৰৰ ফালে যাব লাগিব সেইফালে অলপ চাবগৈ লাগিব কাইলৈ যোৱা নাই কালিতো গ'লোৱেই সেইফালে এইটো চাই চকিং ফালে আমি সেইফালে নাযাওঁ আজি কোনে গৈ পিনে আপোনালোকে ভিডিঅ'টো চাই থাকক মাজে মাজে খালী চলি গৈছে আৰু গাইজ দেখিছে এনেকুৱা ভিৰ লাগিছে একদম পুৰা থাকে লৈ গৈছোঁ আৰু পুৰা জমনে এনেকৈ চোৱা ৰাহুলে পুৰা ভিডিঅ' কৰি দেখাইছে আপোনালোকক আগলৈ চাগে আৰুৱে ভিৰ হ'ব নেকি ভিৰ হ'লে আজি যামেই আৰু ৰাহুল ইউটিউবত কিবা অলপ কৈ দিয়া কিবা অলপ কৈ দিয়া কয় ইউটিউবত ভিডিঅ'টোত আজি এইফালে দেখা দে ভিডিঅ' কৰি আমি এতিয়া পোনে যাম নো এণ্টি কৈছে যে গাড়ী যাব দিব অকল আহাই হ'ল বা এইফালৰ পৰা যাব পাৰিম এইকেইটা চিভিল ডিফেন্সৰ হয় দেখিছে আমাৰ জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাই সৰু এখন ছাত্ৰ
চাই পুৰা একদম জুবিন জুবিন পোষ্টাৰ লগাই দিছে চবফালে জুবিন জুবিন হৈ আছে বলে আমি চিভিল ডিফেন্স শিকিছিলো যে এইটো এইকেইটা ড্ৰেছযোৰ আমাৰ এনেকুৱা আছিলে চ' গাইছ এতিয়া আমি আহি ডিব্ৰুগড় থানা চাৰিআলি পাই গ'লোহি ইয়াত মানে পুৰা জাম লাগিছে জামত একদম লাহে লাহে আহিব লগা হৈছে চবফালে জাম পূজা দিন ন জাম হ'বই চবে আহিছে পূজা চাবলৈ ওলাই এইটো খুব জাম লাগিছে জাম পুৰা জামত কমা হৈছে এখন চাৰিআলি কাৰণে খালী হৈছে বাকীডোখৰত পুৰা জাম এইফালে ইয়াত পাই গ'লো ইয়াত পুৰা একদম জুবিন দা কোন তুমি মেঘালী লাগি আছে দেখিছে এইফালে জুবিন দা wow পুৰা জামত চলাই চলাই পুৰা ঘামৰি গৰম কৰি দেখিছে স্পীডত যাব নাই পোৱা কাৰণে পুৰা ঘাম উঠি গৈছে গৰম উঠি গৈছে ইয়াত পালনি পুৰা জাম লাগি আছে এতিয়া বসন্তখন ইয়াত হৈ গৈছো আৰু ৰখাই পিনে অলপ দেৰি আহিম মানে দেখিছে পুৰা জাম লাগি আছে আৰু ভাইটি আৰু কি মাৰোৱাৰী দুৰ্গা পূজা সমিতি দুৰ্গা পূজা সমিতি ৱাও চফা চফা দিছে চা ভিডিঅ ভাল লগা নাই অপাৰেশ্যন সিন্ধুটো ক'ত বনাইছে জানো তালে যা অপাৰেশ্যন সিন্ধু ক'ত বনাইছে জানো ইয়াত মানে অপাৰেশ্যন সিন্ধু ষ্টাইলত মানে বনাইছে মানে হেৰি দুৰ্গা পূজা মণ্ডপ ইয়াতে বনাইছে ক'ৰবাত মই ফটো পাইছিলো ষ্টেটাছত লগাই দিছিলে কোন জেগাত আছে এতিয়া চাব So good morning guys, আজি দুৰ্গা পূজাৰ ছেকেণ্ড দিন। So আজি মোৰ ইণ্টেলিজেন্ট বিউৰ এক্সাম আছে ডিব্ৰুগড় লাহোৱালত। So গৈ আছো ভাইটি আৰু মই এক্সাম দিবলৈ। ভাইটি মানে মোৰ নিজৰ ভাইটি নহয়, ইয়াৰ ঘৰত দুলীয়াজনত মই ইয়াক ভাইটি বুলি কওঁ। ই মোতকৈ যিহেতু সৰু সেইটো কাৰণে মই ভাইটি বুলি কওঁ। গাইজ ফাইনেলি হৈ গ'ল এক্সাম দি এতিয়া ঘৰ যাম। মই কিবা এটা খাই ল'ব লাগিব, ভোক লাগিছে। ইয়াতে দিলেও পুৰা ৰঙা পিৰি লাগি আছে। আছে এক্সাম বহুত দিন চিটৰ আছিলে ৰঙা ইমান হোৱা নাই চেচিলি এতিয়া ভিতৰত ফেন চেন আছে পুৰা গৰম ফেন চেন আছে পুৰা গৰম মানে মই এনেকুৱা জেগা এখন পৰিলো মানে সেইডোখৰ জেগাত ফেন চেন একোৱে নাই সেইটো কাৰণে গৰম বুলি কৈছো বাকী চবতে ফেন আছে চ' গাইজ ফাইনেলি আমি এতিয়া লাহোৱালৰ পৰা ডিব্ৰুগড় জামিয়া গৈ আছো তাত মানে ৰুমত অলপ দেৰি ৰখিম ফ্ৰেছ হ'ম ডক্টৰ লীলা গগৈ এইফালে হোৱা দিয়া গেলা মই গম পাইছো এক্সাম দিলো মোটামুটি মেডিয়া হ'ল মইতো পইচা অহা নাই নেলাগে ঘৰতে ডেইলি চলাই থাকক তো গাইজ চকীডিঙত ৰখি আছো লগতো মানে সি মানে ওপৰফালে নাহিলে এইফালে বৈৰাগী মঠে আমি অহাৰ পিছত সেই ওপৰফালে আহিলো অৰুণীয়াটো আৰু আমি আগত গ'লগৈ পটাপট স্পীডত গমেই নাপালো কোনফালে গ'ল মই এইটো চাইডে আহিলে বুলি ভাবিলো এতিয়া ৰখি আছো তাৰ কাৰণে এইটো আমাৰ ৰাহুল ভাইটি ইয়ে মোক বাইক চলালে মানে ভিডিঅ' কৰি দিয়ে আই লভ ডিব্ৰুগড় সন্মুখত আছো এতিয়া লাইটটো বেয়া হৈছিলে মানে কালি নজ্বলা হৈছিলে মানে এটা জ্বলে এটা নজ্বলে এনেকুৱা হৈছিলে আজি চিধাৰে ঠিক কৰি এতিয়া ধুনীয়া জ্বলে এইটো চিধা সি মানে একদম ধুনীয়া কাম কৰে আৰু কাৰেণ্টৰ যিমান যি হ'লেও মোৰ বাইকৰ সেইবিলাক চব ইয়ে ঠিক কৰি দিয়ে কিবা কিবি হ'লে মানে কাৰেণ্টৰ কাম চবে জানে মানে সেইটো লাষ্ট কৈছে ওলাবলৈ এই কেমেৰাত এতিয়া একদম ধুনীয়া ওলাই আকৌ দেখাই মাথা খৰি লগাই দিছে দেখিছে
সি ধুনীয়া কাম কৰে কাৰেণ্টৰ ৱাৰিং চোৱাৰিং হ'লে আপোনালোকে মাতিব পাৰিব ল'ৰাটো ভাল হয় বাৰু এনেই বেছি দাম নলয় বাৰু মোৰ কথা কৈ দিলে বেছি কমাই ল'ব অলপ। গাইছ ৰুমৰ পৰা আমি বগীবিলৰ ফালে আহিলো মানে ভাইটিয়ে মানে ৰাহুল ভাইটিয়ে ফটো মাৰিব বুলি লগ ধৰিলে চ' আহিলো ইয়াৰ পৰা বগীবিলত ফটো মাৰি তাৰপিছত ঘৰলৈ যাম। চ' গাইছ পূজা বুলি মানে বহুত পইচা খৰচ হ'ল সেইটো কাৰণে মই কওঁ লাভ ইজ বিউটিফুল মানি ইজ পাৱাৰফুল। চ' পইচা মেইন, পইচা নহ'লে আজিৰ যুগত একোৱে নাই। মানুহে কয় পইচাই সকলো নহয় বুলি, কিন্তু আচলতে সেইটো নহয়। আজিৰ দিনত পইচাই সৰ্বশ্ৰেষ্ঠ। যাৰ পইচা আছে সিয়ে সকলোৰে আপোন। ত' এতিয়া আপোনালোকে কওক পাৱাৰফুল হ'ব বিচাৰে নে বিউটিফুল হ'ব বিচাৰে? যদি পাৱাৰফুল হ'ব বিচাৰে আপোনালোকে দুইটাই পাব। ত' এতিয়া আপোনালোকে কমেণ্ট এটা কৰি জনাব কোনটো হ'ব বিচাৰে পাৱাৰফুল নে বিউটিফুল। ত' এতিয়া আমি বগীবিল দলঙৰ ওপৰত গৈ আছো দেখিছে। তাক ফটো মাৰি দিব লাগিব তাক ৰখাই মেলি দলংখনৰ ওপৰত ৰাহুল ভাইটিক। বহুত দিনৰ পৰা আহোঁ গৈ আছিলে। ত' গাইছ ৰাহুল ভাইটিয়ে মই বগীবিলৰ ফালে ফুৰিব আহিলো, ই ফটো মাৰিম বুলি আহিলে। তাৰপিছত ঘৰলৈ যাম। দেখিছে এয়া বগীবিলৰ পৰিৱেশ। আমি মানে কাঞ্চনজংঘাৰ ফালে নাই মানে ইটো পাৰ্ট আহিলো মানে ধেমাজি চাইডত। এইফালে দেখিছে পুৰা বশীটো পাইছে ভাই দেখাই দিয়া এইফালে। এখন বগীবিল দলং দেখিছে ৰাহুলে দেখাই আছে ভিডিঅ' কৰি পুৰা জুম কৰি। এইফালে অলপ দেখাই দিয়া পুৰা হাবি হৈছে এইফালে গোটেই। পূজা দিন পৰীক্ষা আছিলে ইণ্টেলিজেন্ট ব্যুৰো IB সেইটো দিলো লাহোৱালত। 9টা দিছত শেষ হ'ল এক্সাম। এক্সাম ইমান এটা ভাল নহ'ল আৰু নপঢ়া নুশুনাকে গৈছো ক'তনো ভাল হ'ব। এতিয়া আপোনালোকক চব দেখাই আছে ৰাহুলে। সেইফালে দেখাই দিয়া ভাইটি, সেইফালে অলপ দেখাই দিয়ে। আমি এতিয়া ইটো চাইডে যাম জাউবন থকা ফালে। ৰাহুলক ফটো কৰিব মাৰি দিওঁ ইয়াত, তাৰপিছত আকৌ সিটো চাইডে ফটো মাৰিম। আপোনালোকে ভিডিঅ'টো চাই থাকক, যদি ভাল লাগে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। যদিহে ফেচবুকত চাই আছে পেজটি ফ'ল' কৰি দিব। দেখিছে পুৰা ট্ৰেইন গৈছে দলঙত, জুম হৈছে যে এইটো জুম নাই। ত' দেখিছে এইখন ট্ৰেইনখন গৈ আছে পুৰা, এতিয়া হিলি গৈছে গোটেই দলং। তালৈকে মাত শুনিছো। নাজানো কি স্পেচ, ইমান দূৰৰ পৰা কি এক্সপ্ৰেছ কি চিনি পায়। এইফালে একদম জাউবনৰ মাজত পাই গলোহি। ৰাহুলে এইটো চাইডে লৈ আহিলে পাই। ক'ত যাওঁ ঘূৰাই গৈ নাথাকো ইমানকে, ৰাস্তা শেষে নহয় ওলাই থাকিব এইফালে। বাইকৰ তেল শেষ হৈ যাব, ৰাস্তা কেতিয়াও শেষ নহয়। মাৰিলে ভাল হ'ব। এইফালে যাওঁ এইকেইটা কি বস্তু হয় ন? এইকেইটা এইখিনি নকৰিবলৈ দিছে আকৌ পানী হ'লে মানে মাটিখিনি নকৰিব দিছে। ত' গাইছ বগীবিলত ৰাহুলে কেনেকুৱা জেগা লৈ আনিছে চাওক। গোটেই ঘামত অৱস্থা নাইকিয়া হৈ গৈছে। মই আৰু চোলা মাথাত ল'বলগীয়া হৈছে আৰু মাল খোৱা মদাহী লিখীয়া পৰি থাকিব লাগিব এতিয়া ৰ'দখনত। দেখাই অলপ এইফালে গৰু টিলিঙা কেইটা কাটলাং বুজি আছে। এইফালে দেখা দে, এইফালে দেখা দে। ত' ফটো ইমান মাৰো আৰু যাওঁগৈ পূজা চাওঁগৈ ব'ল। ত' গাইছ চাপৰ মানুহ যে সেইটো কাৰণে কেমেৰাত ভালকে ঢুকি নাপাইছে, সেইটো কাৰণে বাইকখনৰ ওপৰতে উঠি দিছো আৰু দেখিছে বাইকখন পৰি যাব বুলি ভয় লাগিছে। তথাপিও এইফালে দেখাই দেই ক'ত ষ্টেণ্ডডাল কেনেকে থৈ দিছো দেখাই দিয়ক। যিটো গৰমো চিট। চ' গাইছ এতিয়া আমি আহি কাঞ্চনজংঘাৰ ফালে পালোহি মানে। ইয়াত মানে তাক ফটো ইমান মাৰি দিব লাগে বোলে। ত' ইয়াত ফটো ইমান মাৰি দিওঁ। ত' ব্লগটো এণ্ড কৰো আজিলৈ। নেক্সট পাৰ্ট 2 আহিব। ত' আজিলৈ বাই বাই।